Hello guys, welcome to my YouTube channel and vlog. আজি ভিডিওটো মই বনাম মানে দ্বিতীয়বাৰ বনাম। যোৱা ভিডিওত মই আগৰ ভিডিওত মানে মই বনাইছিলো পাৰ্ট 1 ভিডিওটো। মানে আজি পাৰ্ট 2 বনাম ভিডিওটো প্ৰথমৰ পৰা একেলগে চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ লগত আছে 4 জন। এয়া চাওক এইজন আৰু আছে পিছত এইজন আছে। হাই হাই দিছে আৰু মোৰ লগত আছে দোস্ত। আজি আপোনালোকে কিছুমান বস্তু নেদেখা বস্তু কিছুমান দেখিবলৈ পাবি, য'ত নেকি অসমৰ ইমূৰৰ পৰা সিমূৰ বহুত মানুহ হয়, য'ত নেকি প্ৰথম এইটো নতুন বনাইছে মাত্ৰ, আমি এতিয়া যাই পোৱা নাই। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, কমচে কম 1 কিলোমিটাৰ কি 1.5 কিলোমিটাৰ বেছি দূৰ নহয়। সেইকাৰণে আজি চাইকেল মাৰি আছোঁ। যোৱাৰ পিছত আপোনালোকক চবখিনি বাকী বস্তুখিনি দেখুৱাই দিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিলে মোৰ লগত। চাব পাৰে বহুত মানুহে পিকনিক খাই আছে নামাত। আৰু আমি আহি পালোঁ। আপোনালোকক দেখাম সকলোখিনি বস্তু কি কি বনাইছে, কেনেকুৱা কৰি বনাইছে সকলো দেখুৱাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। চাওক এখন আছে সৰু পাৰ্ক। আমি ফাৰ্ষ্ট গেট পাৰ হৈ আহিলো আৰু এতিয়া আমি পালো ছেকেণ্ড গেট। তো আমি নামা দিয়া আহিলো, নামিয়া বেৰে বেৰে যাই আছো, খোজকাঢ়ি যাই আছো। আমি চাই থাকিব লাষ্টলৈকে পাব বহুত বস্তু, বহুত চিনাৰী বনাইছে, সকলো দেখুৱাম একদম লাষ্টলৈকে। চাই থাকিব ভিডিঅ'টো। আৰু ইয়াত মানে ৰাতি মানে প্ৰগ্ৰাম আছে, অলপ হ'ব বাগে ফাংচন হ'ব। তো ৰাতি আমি চাব আহিব পাৰোঁ, নাহিব পাৰোঁ। তো আহিলে বাৰু গমেই পাব, ভিডিঅ' বনাম এটা। তো বন্ধুসকল, এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰোঁ এইখিনিতে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাৰণ এইখিনিতে মানে বেলেগকৈ একেবাৰে ডুবিলকৈ, সেইকাৰণে মানে ভিডিঅ'টো সমাপ্ত কৰিবলগীয়াত পৰিলোঁ। তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু रे
জোরছে জোরছে ওই ছিঙিব কিন্তু ছিঙিব ওই ছিঙো ছিঙো আছে নাম নাম